লোকসভাত আচলতে হৈছে কি? অভিযোগ থকা সাংসদক দিলে বিদেশী ৰাষ্ট্ৰৰ মৈত্ৰী সদস্য। পাছপোৰ্ট জব্দ সাংসদক দিলে ছুৰিনামৰ মৈত্ৰী অধ্যক্ষ। কিহৰ বাবে লোকসভাত এই মাৰাত্মক ভুল? পাকিস্তান লিংকৰ অভিযোগ থকা সাংসদকো ফিলিপাইন্স মৈত্ৰীৰ অধ্যক্ষ। চৰ্চাত এতিয়া লোকসভাই নিৰ্বাচন কৰা মৈত্ৰী সদস্যৰ তালিকাত বহুকেইজন বিভিন্ন অভিযোগেৰে অভিযুক্ত সাংসদৰ নাম ওলাইছে, যাৰ বাবে এতিয়া দেশজুৰি চৰ্চিত হৈছে এই বিষয়টো। পাকিস্তান অভিযোগটো সাধাৰণ কথা। পাছপোৰ্ট জব্দ কৰি ৰখা সাংসদকো দিলে ছুৰিনামৰ মৈত্ৰী সদস্য। গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ফিলিপাইন্স মৈত্ৰীৰ সংসদীয় দলত অন্তৰ্ভুক্ত কৰাটোক লৈ বিতৰ্কৰ সূচনা হৈছে। লোকসভাত এই ভুল হোৱাৰ পাছত আন এক মাৰাত্মক ভুল সন্মুখলৈ আহিছে। আপৰ সাংসদ সঞ্জয় সিঙৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন তদন্ত চলি আছে, আনকি জেইলত থকাৰ সময়ত তেওঁৰ পাছপোৰ্টো জব্দ কৰি থোৱা হৈছিল। এতিয়া ছুৰিনামলৈ তেওঁক মৈত্ৰী দলত অন্তৰ্ভুক্ত কৰা বিষয়টো কেনেকৈ সম্ভৱ হ'ল বুলি সাংসদগৰাকীয়ে নিজে লোকসভাত প্ৰশ্ন কৰিছে। नहीं, मुझे बड़ी खुशी है आपने मुझे इस बात की जानकारी दी और बहुत मैं आपका आभारी हूं। और प्रधानमंत्री और गृह मंत्री जी और कानून मंत्री जी का भी मैं बहुत ज्यादा आभारी हूं कि उन्होंने सूरीनाम और भारत के संसदीय दल के बीच फ्रेंडशिप बनाने की जो कमेटी बनाई है उसमें मुझे अध्यक्ष बनाया है, और ये जानते हुए भी कि उन्होंने हमारा पासपोर्ट जब्त कर रखा है। ऐसा मजाक आप क्यों कर रहे हैं? मैं देश की संसद में बैठता हूं, आपके साथ एक सांसद हूं, आप मेरा मजाक उड़ा रहे हैं। आपने मेरा पासपोर्ट जब्त कर रखा है और आपने सूरीनाम फ्रेंडशिप ग्रुप में इंडो सूरीनाम फ्रेंडशिप ग्रुप का मुझे प्रेसिडेंट भी बना दिया। গৌৰৱ গগৈৰ বিৰুদ্ধেতো মূল তদন্তৰ নিৰ্বাচনৰ পাছত আৰম্ভ হ'বহে, গতিকে এই বিষয়টোতকৈ অধিক চৰ্চা লাভ কৰিছে ইতিমধ্যে পাছপোৰ্ট জব্দ হৈ থকা সঞ্জয় সিঙৰ বিষয়টোৱে। কিন্তু লোকসভাই সঞ্জয় সিং আৰু গৌৰৱ গগৈৰ ক্ষেত্ৰত এই সিদ্ধান্ত লোৱাৰ কাৰণ এইটো হ'ব পাৰে যে যিহেতু সকলো দলৰ পৰা এই সদস্য নিৰ্বাচন কৰা হৈছে, তেনে ক্ষেত্ৰত ৰাহুল গান্ধীৰ পিছতে বিৰোধী উপদলপতি হিচাপে কংগ্ৰেছৰ ফালৰ পৰা গৌৰৱ গগৈক এই দায়িত্ব আৰু আপৰ জ্যেষ্ঠ সাংসদ সঞ্জয় সিঙক এই দায়িত্ব প্ৰদান কৰা বুলি বিশেষ সূত্ৰত প্ৰকাশ। যিহেতু গৌৰৱ গগৈৰ তদন্তৰ কাম নিৰ্বাচনৰ পিছতহে আৰম্ভ হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।